পান তামোল নিউজ চেনেলত আপোনালোকক স্বাগতম জনাইছো। প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ মাজত এজন বিশিষ্ট অতিথি আছে, HD মণ্ডল। ৰানু মণ্ডলৰ ভাতিজা HD মণ্ডল আমাৰ মাজত উপস্থিত হৈছে। আহক আমি সকলোৱে HD মণ্ডলৰ লগত চিনাকি হওঁ। এয়া আমাৰ মাজত HD মণ্ডল। আহক HD মণ্ডল। থেংক ইউ। এয়া আমাৰ মাজত HD মণ্ডল। হয়, নমস্কাৰ। বহুত ভাল এজন গায়ক। আজি আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে হয় আপুনি কেনেকে ইমান পপুলাৰ হলে। হয় নেকি? আচ্ছা, আমাৰ যে খুৰী আছে, আমাৰ খুৰী মানে গীতটো গাই পপুলাৰ হৈছে, চবে জানে, ৰাইজক কবই নালাগে। আৰু মই পপুলাৰ হলো এই গীতটো গাই। আপোনাৰ খুৰীয়ে গীতটো গাই পপুলাৰ হলে আৰু আপুনি মা গীতটো গাই পপুলাৰ হয় একদম পপুলাৰ ইতিমধ্যে হৈ গৈছে। একদম হৈ গৈছো। আমাৰ পান তামোল নিউজ চেনেলৰ দৰ্শকবোৰে জানিব বিচাৰিছে আপোনাৰ জীৱন কাহিনীটো কেনেকুৱা আছিলে। মোৰ জীৱন কাহিনীটো কি কম, বহুত দুখ লগা ঘটনা। শুনিলে চাগে আপোনাৰ চকুলো নৈবই আৰু। হয়, কওক। তো সুধিছা দেখোন কবই লাগিব। আৰু আপোনাৰ পান তামোল চেনেলটোৰ মানে দৰ্শকবোৰে জানিব বিচাৰি আছে, তো কবতো লাগিবই। নিশ্চয় কম। মোৰ জীৱনত বহুত দুখ, জানে নাই। মোৰ থাকিবলৈ এটা বিল্ডিং ঘৰ নাই। মই কোনোমতে বাস কৰি এটা আছাম টাইপ ঘৰত আছো, বুজিছনে। ৰুমত দুটা এচি লগোৱা নাই, বুজিছনে। মাত্ৰ এটা এচি লগোৱা। কেতিয়াবাতো মই মাছ আৰু কণীৰে ভাত খাওঁ, বুজিছনে। মাংস মই প্ৰায় খাব মানে দিনত এবাৰহে পাওঁ। কি কম, দুখৰ কথা। আমাৰ দৰ্শকবোৰে জানিব বিচাৰিছে আপুনি কেনেকে মানে গানটো কেনেকে বনাইছিলে, মানে কেই ভাৱত গানটো উদ্ভাৱন হৈছিলে, তাৰ কথা আমাৰ দৰ্শকবোৰক জনাওক। হয়, নিশ্চয় জনাম। কাৰণ মই দৰ্শকৰ কাৰণেহে পপুলাৰ হৈছো, হয় নে নাই। মোৰ দৰ্শক আছে মানে মই আছো। মানে দৰ্শকক মই কোটি কোটি প্ৰণাম জনাইছো যে মোক কেনেকুৱা এটা মানে পপুলাৰ কৰি দিলে, ভাল লাগিছে। মোৰ কি কম আৰু। হয়, মই নিশ্চয় জনাম কেনেকে মই গানটো গাইছো। আৰে এই দেখোন মোতকে ভাল ঘৰত থাকে, মোতকে বেছি দামী দামী বস্তু মাছ মাংস সদায় খায় আৰু কয় ঘৰৰ অৱস্থা ভাল নহয় বুলি। এনেকা হলে দেখোন মোৰ চেনেল বন্ধ হৈ যাব। মই অলপ মোৰ কথাবোৰ মানে দুখৰ কথাবোৰ কৈ কিনে অলপ আৱেগিক হৈ পৰিছো। পানী খাব নেকি? নাই হ'ব, ঠিক আছে। মানে কি হৈছে বস্তু, মই সৰুতে মানে বহুত অত্যাচাৰী আছিলো, বুজিছনে। মানে বহুতে আৰু মানে এনেকুৱা অত্যাচাৰী ল'ৰা নাছিলে, ময়ে প্ৰথম আছিলো। মানে এদিনাখন কি হ'ল বুজিছনে, আমাৰ মায়ে মোক ঝাৰু বানীৰে এদিন কোবালে নহয়, বুজিছনে। তো কোবোৱাতে মোৰ মুখৰ পৰা মা এইটো আৱাজ ওলাই আহিছিলে। চব মানে গাঁৱৰ মানে ৰাইজবোৰ মানে ভৰ্তি হৈ গল নহয়। আৰু সেইটোকে মোৰ ভিডিঅ' কল ভাইৰেল কৰি দিলে, ভাবিলে এইটো গীত নেকি গাঁৱৰ মানুহে। চ' মানে এনেকুৱা ভাল পালে, মানে দৰ্শকে এনেকুৱা ভাল পালে, সেইটো ভিডিঅ'ৰ পুৰা মানে ভাইৰেল কৰি দিছে। চ' এনেকে মানে ভাইৰেল হৈ গলো মানে। আচ্ছা, তো আপোনালোকে দৰ্শকবোৰে দেখিছে এই আমাৰ HD মণ্ডলে কেনেকে ভাইৰেল হল, কেনেকে এজন ভাল পপুলাৰ গায়ক হল। আৰু আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম, তাৰ মাজতে এটা চমু বিৰতি লৈছো। পিছত আকৌ আমি ঘূৰি আহিছো আমাৰ অনুষ্ঠানলৈ। আমাৰ মাজত আছে বৰ্তমান ইতিমধ্যে HD মণ্ডল। আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ দৰ্শকবোৰে জানিব বিচাৰিছে আপোনাৰ গানটো অকণমান শুনিব খুজি আছে। মানে নিশ্চয় আপুনি 2 শাৰী মান গানটো গাই দিলে ভাল পাব। ঠিক আছে, মই গানটো গাইছো। মা ও মা, যাদু দিয়া নুকুবাবি ও মা, মোক যাদু দিয়া নুকুবাবি ও মা। আমার চ্যানেল বন্ধ হয়ে যাব। এইবোৰ গান নেকি? হ'ব
ভাল গীত গাইছে আপুনি আৰু অলপ আছিলে আপুনি বহুত ভাল গীত গাইছে হয় নেকি? আমাৰ অনুষ্ঠান ইয়াতে সামৰিব লাগিব ইয়াত পৰিস্থিতি অলপ দাদা বন্ধ কৰি দিওঁ কেমেৰাটো নেকি বন্ধ কৰি দিয়ক আৰু এটা আছিলে হ'ব 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 আমি বন্ধ কৰি দিম এতিয়া নেকি পৰৱৰ্তী অনুষ্ঠান লগ পাম আকৌ আহিম আমি আৰু অনুষ্ঠান পাতি আৰু ভাল ভাল গায়ক মাতিম আপুনি হ'ব আপোনাৰ ঠিক আছে, ঠিক আছে, okay. আপুনি ভাল গীত গাইছে